নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ টিএছ জব অন্য এক জব ইনফৰমেশ্যন ভিডিঅ'লৈ হয় বন্ধুসকল স্বাস্থ্য বিভাগৰ ফালৰ পৰা নতুনকৈ পদ মুকলি কৰিলে আৰু ইয়াতে যদি আপোনালোকৰ বয়স অৰ্হতা সকলোখিনি মিলে আপোনালোকে আবেদন কৰি ল'ব পাৰিব তো সকলোখিনি জনাম তো তাৰ আগতে আপোনালোকে এটাই ৰিকুৱেষ্ট যদিহে এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰকাৰৰ জব ইনফৰমেশ্যন পাবলৈ হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব হয় বন্ধুসকল নেশ্যনেল হেল্থ মিছন ফালৰ পৰা নতুনকৈ পদ মুকলি কৰিলে আৰু ইয়াতে আবেদন কৰিবলৈ হ'লে আপোনালোকে 10 অক্টোবৰ আগতে আবেদন কৰি ল'ব পাৰিব যিহেতু আজি 27 তাৰিখ 27 ছেপ্টেম্বৰ আপোনালোকে এই পদৰ বাবে আবেদন আৰম্ভ হৈছিলে আৰু 10 অক্টোবৰত আপোনালোকৰ এই পদৰ বাবে অন্তিম সময় তো যিসকল বন্ধু ইয়াতে বয়স অৰ্হতা সকলোখিনি মিলি আপোনালোকে আবেদন কৰি ল'ব পাৰিব সকলোখিনি জনাম আমাৰ যিটো অভাৰভিউ আছে তো অভাৰভিউ চাব গ'লে ইয়াতে আমাৰ টোটেল ইয়াতে ভেকেঞ্চি মুকলি হৈছে 345টা আপোনাৰ পদ মুকলি হৈছে তো ইয়াতে বহুকেইটা বিভাগ ফালৰ পৰা পদ মুকলি হৈছে অনলাইন যোগে আবেদন কৰি ল'ব অল আছাম আপোনালোকে আবেদন কৰি ল'ব পাৰিব ইয়াৰে যিটো আমাৰ প্ৰথমটো বিভাগ আহিছে প্ৰথমটো বিভাগ আমাৰ ডাটা মেনেজাৰৰ পদ আছে য'ত 67টা আপোনাৰ পদ আছে ইয়াতে বয়সৰ সময়সীমা আপোনাৰ 43 ইয়াৰলৈকে আবেদন কৰি ল'ব পাৰিব চেলাৰী 20,000 লৈকে পাব এডুকেশ্যন কোৱালিফিকেশ্যন যদিহে আপোনালোকে গ্ৰেজুৱেশ্যন পাছ কৰিছে তেনেহ'লে আপোনালোকে এই পষ্টৰ বাবে আবেদন কৰি ল'ব পাৰিব আৰু ইয়াতে কৈছে আপোনালোকৰ মিনিমাম 1 ইয়াৰ আপোনালোকৰ এক্সপেৰিমেণ্ট থাকিব লাগিব তেতিয়াহে আবেদন কৰি ল'ব পাৰিব 2 নম্বৰ যিটো পষ্ট আছে ইয়াতে আছে লেবাৰ টেকনিচিয়ানৰ বাবে 154টা আপোনাৰ পদ মুকলি হৈছে আৰু ইয়াতো আপোনাৰ এজ লিমিট আপোনাৰ 43 ইয়াৰলৈকে আবেদন কৰিব পাৰিব চেলাৰী আপোনাৰ 20,000 লৈকে পাব এডুকেশ্যন কোৱালিফিকেশ্যন যদিহে HSLC আপোনালোকে পাছ কৰিছে তেনেহ'লে আপোনালোকে এই পদৰ বাবে আবেদন কৰি ল'ব পাৰিব যিটো ডিপ্ল'মা আপোনাৰ চাৰ্টিফিকেটখন ইয়াতে প্ৰযোজ্য হ'ব 3 নম্বৰ যিটো আছে পাব্লিক হেল্থ পাৰ্চনৰ বাবে ইয়াতে 57টা পদ মুকলি হৈছে য'ত 43 ইয়াৰলৈকে আবেদন কৰি ল'ব পাৰিব ইয়াতে আপোনাৰ চেলাৰী 30,000 লৈকে চেলাৰী পাব এডুকেশ্যন কোৱালিফিকেশ্যন যদিহে আপোনালোকে গ্ৰেজুৱেশ্যন পাছ কৰিছে আবেদন কৰি ল'ব পাৰিব আৰু ইয়াতে মিনিমাম 3 ইয়াৰ আপোনাৰ এক্সপেৰিমেণ্ট থাকিব লাগিব এই পদসমূহৰ বাবে 4 নম্বৰ আমাৰ স্পেলিচিছ তো ইয়াতে আপোনাৰ 10টা পদ মুকলি হৈছে ইয়াতে বয়সৰ সময়সীমা ঠিক 43 চেলাৰী আপোনালোকে 75,000 লৈকে চেলাৰী পাব ইয়াতে আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যন যদিহে আপোনালোকে MMB ডিগ্ৰী লৈ পাছ কৰিছে তেতিয়াহ'লে এই পষ্টৰ বাবে আপোনালোকে এলিজিবিলিটি তো এনেদৰে ইয়াতে পদসমূহ মুকলি কৰাইছে তো ইয়াতে আমাৰ যিটো স্বাস্থ্য বিভাগৰ পৰা নতুনকৈ পদ আহি গ'ল যিসকল বন্ধু সকলোখিনি মিলিছে আমাৰ ডেছক্ৰিপশ্যনত ইয়াৰ লিংক দিয়া থাকিব আপোনালোকে তাত গৈ আবেদন কৰি ল'ব পাৰিব যদিহে ভিডিঅ'টো ভাল পালে ভিডিঅ'টো এটা লাইক কৰিব চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰকাৰৰ জব ইনফৰমেশ্যন পাবলৈ হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আজিলৈ এইখিনি আছিলে জয় হিন্দ বন্দে মাতৰম জয় অসম ধন্যবাদ